If you enjoy my videos, be sure to hit the subscribe button and hit the bell icon to make sure that you get notified when I upload new videos. কল্পনা কৰক এটা দৃশ্য আৰৱৰ এখন স্কুলৰ কাহিনী বিদ্যালয়ত ক্লাছ চলি আছে সন্মুখত বুৰ্খা পৰিহিত একাংশ ছাত্ৰী ছাৰে শিকাই আছে অসমীয়া ভাষা শুনি নিশ্চয় আপুনি আচৰিত হৈছে এয়া বাৰু সম্ভৱনে আৰৱত বাৰু অসমীয়া ভাষা শিকায়নে আচৰিত নহ'ব সদনৰ মজিয়াত এই প্ৰশ্ন উত্থাপন কৰিলে স্বয়ং শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নটো মন দি শুনক এতিয়া মোৰ সিম্পল প্ৰশ্ন আৰৱত অসমীয়া ভাষা পঢ়াই নে নাই ইট হ্যাজ টু বি কুইক প্ৰ ক্ৰ না যদি আৰৱত যদি অসমীয়া শিকায় আমি অসমত আৰবিক আনিব লাগে আৰু যদি আৰৱত অসমীয়া নিশিকায় প্ৰত্যুত্তৰ দিবলৈ থিয় হ'ল ৰকিবুল হুছেইন উত্থাপন কৰিলে পইণ্ট অফ অৰ্ডাৰ মহোদয় অধ্যক্ষমহোদয় পইণ্ট অফ অৰ্ডাৰ ইংলেণ্ডত অসমীয়া শিকায় নেকি ইংলেণ্ডত অসমীয়া শিকায় নেকি আমিতো ইংলিছ শিকিছোঁ মানে ইংলেণ্ডত অসমীয়া শিকায় নেকি লগে লগে সদনৰ মজিয়াত হাঁহিৰ জোৱাৰ সেইখিনি সময়তে বিধায়কসকলৰ মাজৰ পৰা এজনে চিঞৰিলে কি চিঞৰিলে আপুনি শুনক লগে লগে আন এজন বিধায়কৰ উত্তৰ অসমত আৰবী শিকাটো একো ভুল নহয় স্যার আমার অসমৰ কেইবাহাজাৰ যুৱকে আৰবত কাম কৰি আছে যেহেতু এইটো ভাষাটো শিকিলে তাতে এটা কাম কৰাৰ স্কোপ পায় গতিকে আমি এই কথাটো ইমান এনেকে কৰিব নালাগে আৰু ৰাজনীতি তাৎপৰ্যপূৰ্ণ কথা সদন চলি থকা অৱস্থাতেই ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয় সদনত হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হুছেইনক প্ৰশংসা ৰকিবুল বৰ ধৈৰ্যশীল ব্যক্তি আপোনালোকে আমাৰ কংগ্ৰেছৰ মই বিশেষকৈ 2-4জন বিধায়কক দেখি আছো যে ধৈৰ্যটো অসীম হ'ব লাগে ৰকিবুল হুছেইন ডাঙৰীয়াই বহি আছে ইমান ধৈৰ্য কোনোটো ৰিয়েক্ট নকৰে লগে লগে থিয় হ'ল ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক কোনো ক্ষেত্ৰত মানি নললে ৰকিবুলে আচ্ছা বহি থকা নহয় নাই নাই প্লিজ অধ্যক্ষ মহোদয় এইটো গুচাই দিছো এইটো গুচাই দিছো নালাগে এইবিলাক কথা নাথাকে এইবিলাক কথা নাথাকে বকচোন তেওঁ ভাল ভাৱত কৈছে মই এইটো কলঙা বুলি ভাবিছো ঠিক আছে এইটো মই কনক্লুড কৰিছো অধ্যক্ষ মহোদয় নেক্সটলৈ যাম এইটো কাৰণে আপুনি দিয়া ঠিক আছে নেক্সটলৈ নাই নেক্সটলৈ যাম ন দিছ ইজ এ দৰকাৰ হ'লে ৰকি বহি নাথাকে থিয় হৈ থাকিব সদনৰ মজিয়াত চিঞৰি চিঞৰি ক'লে ৰকিবুল হুছেইনে এক মিনিট বহি থকা মানুহ যদি থিয় হ'বলৈ দিয়ে মই থিয় হৈ থাকিম না বহক বহি থকা মানুহ যদি থিয় হ'বলৈ দিয়ে আননেচেছাৰী মোৰ নামটো কৈছে না বহক মই এইবিলাক নাথাকে এইবিলাক কথা নাথাকে শিক্ষা সংক্ৰান্তীয় আলোচনা চলি থকা অৱস্থাত কংগ্ৰেছ বিধায়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত শুকুৰবাৰে ঘনে ঘনে বাকযুদ্ধ সংঘটিত হোৱা দেখা গৈছিল ব্যুৰো ৰিপৰ্ট